বন্ধুসকল কি খবৰ আজি আপোনালোকক জনাম মই যে কি এটা হেডফোনে কেনেকৈ আপোনালোকক কাণ বেয়া কৰিব পাৰে চাওক এই যে মই এখন কি কৰিছে এইখন এখন হেডফোন আৰু এই হেডফোনখনে কি কৰিব পাৰে কেতিয়াবা আপোনাৰ জীৱনলৈ ভাবুকি আনিব পাৰে আপোনাৰ কাণ বেয়া কৰি দিব পাৰে চাওক এই যে হেডফোনখন যদি কি কৰোঁ আমি এনেকৈ চাওক এনেকৈ এটা হেডফোন লৈ কিনে যদি আমি কি কৰোঁ কাণত এনেকৈ লগাই দিওঁ আৰু কাণত লগাই দিয়াৰ পিছত যেতিয়া আমি গানটো দি কিনে শুনা আৰম্ভ কৰিম আৰু শুনা আৰম্ভ কৰাৰ লগে লগে সেই হেডফোনৰ গানটো যাই কিনে শব্দটো যাই কিনে আমাৰ মগজুত পায় আমাৰ মগজুত যাই কিনে পায় আৰু যেতিয়া মগজুত পায় আমি যদি অত্যাধিক মাত্ৰাতে হেডফোনটো ব্যৱহাৰ কৰোঁ আৰু অত্যাধিক মাত্ৰাত আমি হেডফোনটো ব্যৱহাৰ কৰাৰ লগে লগে কি হয় আমাৰ কাণত সমস্যাই দেখা দিয়ে আৰু কাণত যেতিয়া বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আমি কি কৰোঁ ডাক্তৰৰ ওচৰত যাওঁ ডাক্তৰৰ ওচৰত যাই আমি কি কৰোঁ বিভিন্ন ধৰণৰ ঔষধ পাতি লৈ কিনে আমি কি কৰোঁ খাই কিনে আকৌ এনেকৈ আমি কি কৰোঁ কাণত হেডফোন লগোৱাটো আকৌ হেডফোন লগাবলৈ আৰম্ভ কৰোঁ গতিকে সাৱধানে সেই হেডফোনৰ পৰা আপোনালোকে হেডফোন লগাওক কিন্তু হেডফোন লগাই কিনে যেতিয়া কি কৰিব নালাগে আপোনালোকে চাউণ্ডটো বেছিকৈ দিব নালাগে হেডফোন ব্যৱহাৰ কৰক কিন্তু 50%তকৈ বেছিকৈ কেতিয়াও চাউণ্ড দি আপোনালোকে মোবাইলত হেডফোন ব্যৱহাৰ নকৰিব কিয়নো আমি এনেকুৱা এখন হেডফোন লৈ যেতিয়া মোবাইলত সোমাই দিওঁ আৰু সোমাই দিয়াৰ পিছত যেতিয়া মোবাইলৰ চাউণ্ডটো বঢ়াবলৈ যাওঁ তাতে চাব 50%তকৈ বেছি বঢ়াৰ লগে লগে এটা চেঙ্গেল আহি যায় আৰু এইটো চেঙ্গেলটো মোবাইলৰ কোম্পানীৰ পৰাই দিয়ে যে যদি আপোনালোকে 50%তকৈ বেছি চাউণ্ডত গান শুনে আপোনাৰ কাণৰ কিবা ক্ষতি হ'ব পাৰে গতিকে এনেকুৱাকৈ আপোনালোকে 50%তকৈ বেছি চাউণ্ড দি কিন্তু আপোনালোকে গান নুশুনিব আৰু যিকোনো শব্দ আপোনালোকে মোবাইলত শুনিব নালাগে আৰু সেই হেডফোন আৰু এটা বেয়া গুণ হ'ল যদি আপোনালোকে বেছিকৈ সেই হেডফোনটো ব্যৱহাৰ কৰে চাউণ্ড বেছিকৈ দিয়ে শুনে চাব আপোনালোকৰ স্মৃতি যেতিয়া শক্তি আছে সেইটো কমি যাব খং বেছি হ'ব আৰু কোনোবাই ওচৰতে যদি জোৰকৈ কথা কয় খং উঠি যাব আৰু বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব গতিকে যিমান পাৰক ইয়াৰ পৰা আপোনালোক আঁতৰি থাকক আৰু যদি এইটো ব্যৱহাৰ কৰিলেও 50%ৰ তলতহে চাউণ্ডটো দি কিনে ব্যৱহাৰ কৰক আৰু আপোনালোকে যেতিয়া ঘৰৰ পৰা বাহিৰত যাব ৰাস্তাত বা ক'ৰবাত বাহিৰত গ'লে এই হেডফোনবোৰ কেতিয়াও ব্যৱহাৰ নকৰিব কাৰণ এই হেডফোনে যদি আপুনি কাণত হেডফোনখন লগাই থৈ দিয়ে আপুনি যেতিয়া শুনা নাপাব পিছৰ পৰা কোনোবা গাড়ী বা মটৰ আহি আপোনাক খুন্দা মাৰি আপোনাৰ জীৱনলৈ ভাবুকি আনি কিনে আপোনাক মৃত্যুৰ মুখত পেলাব